Very very good evening to all my dear friends. মই বিশেষ এটা কথা জনাবৰ কাৰণে আজি এই ভিডিঅ' আপলোড কৰিলোঁ। বিগত বছৰৰ দৰে এইবাৰো মই পুণ্য শুক্ৰবাৰৰ উপলক্ষে অহা 19 তাৰিখ শুক্ৰবাৰে ৰাতিপুৱা 6:30 বজাৰ পৰা লাইভ আহিবলৈ সিদ্ধান্ত কৰিছোঁ। অৱশ্যে যোৱা বছৰ লাইভ মই ফেচবুকত আহিছিলোঁ, কিন্তু এইবাৰ ইউটিউবত আহিম। সেয়েহে আপোনালোকক মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ, যাতে সেইদিনাখন আপোনালোকে অনুৰোধ জনোৱা গীতবোৰ মই যাতে পৰিৱেশন কৰিব পাৰোঁ। আৰু আপোনালোকৰ সেইদিনাখন প্ৰাৰ্থনাৰ অনুৰোধ বা অন্য কিবা অনুৰোধ আপোনালোকে কৰিব পাৰিব। লগতে এটা কথা জনাই থওঁ, যিসকল নন খ্ৰীষ্টিয়ান বা মোৰ অন্য বন্ধুবৰ্গসকলক যাতে সেইদিনাখন বেলেগ গীত, হিন্দী গীত বা অন্য গীত যাতে অনুৰোধ নকৰে, কাৰণ যিবোৰ গীত মই সেইদিনাখন গাম কেৱল প্ৰভু যীশুখ্ৰীষ্টৰ গৌৰৱৰ অৰ্থে তেওঁৰ মধুৰ গীতবিলাক গাম আৰু গুড ফ্ৰাইডেৰ উপলক্ষে মই গাম। গতিকে আপোনালোকে খ্ৰীষ্টিয়ান গীতহে সেইদিনাখন আপোনালোকে অনুৰোধ কৰিব। তাৰে অনুৰোধ জনাই সকলোকে মোৰ খ্ৰীষ্ট প্ৰেমৰ নমস্কাৰ আগবঢ়াই মই মোৰ মন্তব্য আৰু এই সময় ইমানতে সামৰিছোঁ। ধন্যবাদ।